ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি অসমীয়া পাঠ্যপুথিখনৰ ৩ নম্বৰ পাঠ পণ্ডিত আনন্দৰাম বৰুৱা এই পাঠটো আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এই পাঠটোত অনুশীলনী যে আছে অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আমি ধুনীয়াকৈ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টোৰ লাষ্টলৈকে চাবা, শেষলৈকে চাবা, মন দি চাবা আৰু কিবা যদি বুজি নোপোৱা তলত কমেণ্ট কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকলত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, কাৰণ নতুন নতুন ভিডিঅ' তেতিয়া পাই থাকিবা। ছাবস্ক্ৰাইব কৰিলে ন'টিফিকেশ্যনটো তোমালোকে পাই থাকিবা, ঠিক আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, আগলৈও তোমালোকে ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবা, ঠিক আছে। এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। কুৱেশ্যন এনচাৰখিনি আমি আজি আলোচনা কৰিম। চোৱা, ইয়াতে তোমালোকৰ 2 নম্বৰ কুৱেশ্যনত উত্তৰ দিয়া বুলি আছে। উত্তৰ দিয়া ইয়াতে 4টা কুৱেশ্যন আছে। এই কুৱেশ্যনকেইটা আমি এনচাৰ লিখি উলিয়াইছোঁ, তোমালোকৰ লগত এতিয়া আমি আলোচনা কৰিম, ঠিক আছে। চোৱা, প্ৰথম প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। আমি পাঠটো পঢ়োঁতে পাইছিলোঁ যে আনন্দৰাম বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল। ক'ত জন্ম হৈছিল? উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত, ঠিক আছে। খ নম্বৰ কুৱেশ্যনটো সুধিছে তেওঁৰ পিতৃ মাতৃৰ নাম কি। ইয়াতে কাৰ পিতৃ মাতৃৰ কথা সুধিছে? আনন্দৰাম বৰুৱাৰ মাক দেউতাকৰ নাম সুধিছে। তেওঁৰ পিতৃৰ নাম আছিলে কি? গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা। তাৰ পিছৰ কুৱেশ্যনটো গ নম্বৰ কুৱেশ্যনটোত কি সুধিছে? আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল। তো ইয়াৰ উত্তৰত আমি কি লিখিম? যে আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰিছিল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত কি আছে? আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল। যে আনন্দৰাম বৰুৱা ভাষা এই সংস্থাটো কলা সংস্কৃতি সংস্থাটো কিয় প্ৰতিষ্ঠা কৰিছিল। উত্তৰত কি লিখিম আমি? আনন্দৰাম বৰুৱা দেৱৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্য আগত ৰাখি আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত 3 নম্বৰত এটা কুৱেশ্যন আছে। কুৱেশ্যনটো হৈছে ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখিব দিছে। তো আমি ইংৰাজীত কি পাম? আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম, ঠিক আছে। তাৰপিছত অসমীয়াত কি লিখিম? আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। এতিয়া চাবা 4 নম্বৰ কুৱেশ্যনত কি আছে? তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিওৱা। ইয়াতে কোন কেইখন পুথি আনন্দৰাম বৰুৱাই লিখি উলিয়াইছিলে তোমালোকক বাছিব দিছে। ইয়াতে বহুত দিছে, কৌটিলৰ অৰ্থশাস্ত্ৰ, প্ৰাচীন ভাৰতৰ ভূগোল, এনেকৈ বহুত কিতাপ দিছে। তাৰ ভিতৰত কোন কেইখন হ'ব? প্ৰাচীন ভাৰতৰ ভূগোল। 2 নম্বৰতে লিখিব পাৰা ভৱভূতিৰ মহাবীৰ ৰচিত ভৱভূতিৰ মহাবীৰ চৰিত, তুমি এই দুখন। তাৰপিছত লিখিব পাৰা উচ্চ সংস্কৃত ব্যাকৰণ, তাৰপিছত সৰস্বতী কণ্ঠাভৰণ, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ আৰু সংস্কৃত শিক্ষাৰ্থী সহচৰ। এইকেইখন হৈছে আনন্দৰাম বৰুৱাৰ ৰচনা কৰা পুথি। তাৰপিছত তোমালোকক 7 নম্বৰ কুৱেশ্যনটোত দিছে যে ইয়াতে আৰু এটা কুৱেশ্যন দিছে, চোৱাচোন। ইয়াতে 5 নম্বৰত সুধিছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। তোমালোকৰ নিজৰ ভাষাত লিখিব দিছে। গতিকে ইয়াৰ এনচাৰটো মই তোমালোকক দেখাই দিছোঁ, কিতাপতে আছে ধুনীয়াকৈ। তোমালোকে উত্তৰত লিখিব পাৰা যে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্ড ডাফে মন্তব্য দিছিল যে, সেনেকৈ লিখি তোমালোকে চোৱা যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্য লৈহে কান্দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব
পাৰিছে তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। এইখিনি বস্তু তোমালোকে লিখিলে সাফিচিয়েণ্ট। এইখিনি বস্তু লিখিলে এই দুটা লাইন লিখিলে তোমালোকৰ হৈ যাব এনচাৰটো। তাৰপিছত 7 নম্বৰ কুৱেশ্যন দিছে যে ক অংশত থকা শব্দৰ লগত খ অংশৰ এটা থকা অৰ্থবোৰ আঁচটানি মিলোৱা। ইয়াতে মিলাব দিছে, মই মিলাই দিছিলোঁ অলৰেডি। এতিয়া চাই লোৱা, অধ্যাৱসায়টো দিয়াই আছিলে আগৰ পৰা যে অধ্যাৱসায় মানে কি নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য, মন্থন মানে কি মথা বা ঘটা কাৰ্য, সুখ্যাতি মানে সুনাম বা যশস্যা, জাকত জিলিকা মানে অতি শুৱনি বহুতৰ মাজত চকুত পৰা। তাৰপিছত অৱদান মানে কি বৰঙণি বা অৰিহণা, সংকল্প মানে কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা। তাৰপিছত অপ্ৰত্যাশিত মানে আশা নকৰা। তাৰপিছত চাবা প্ৰতিযোগী মানে লিখিব পাৰা প্ৰতিদ্বন্দ্বী। তাৰপিছত লিখিব পাৰা নিযুক্ত মানে কামত লগোৱা, কামত নিয়োগ কৰা। মনীষীত লিখিব পাৰা জ্ঞানী। তো এইখিনি হৈছে ক অংশৰ লগত খ অংশ মিলাই দিছে। শব্দ অৰ্থ তোমালোকে ভালদৰে এবাৰ পঢ়ি চাবা। এতিয়া চোৱা, ইয়াতে এটা বক্সৰ ভিতৰত কিছু কথা দিছে। ইয়াতে তোমালোকক বেলেগ কথা দিয়া নাই যে কালৰ বিষয়ে দিছে। কাল, আমি যে ইংলিছত টেন্স পাইছোঁ, অসমীয়াত কি বুলি কয়? কাল বুলি কয়। আৰু কাল কাক বোলে বুলি ক'লে আমি কি বুজিম যে ক্ৰিয়াৰ সময়কে কি বোলে? কাল বুলি কোৱা হয়। ক্ৰিয়াৰ সময়কে কাল বোলে। আৰু কাল 3 প্ৰকাৰ। কি আছিলে? যে ভূতকাল, বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। তাৰপিছত তোমালোকক ইয়াতে সূত্ৰসমূহ দি দিছে যে অতীত কাল কাক বোলে, বৰ্তমান কাল কাক বোলে, ভৱিষ্যৎ কাল কাক বোলে, হয়নে? অতীত কাল মানে কি? কোনো এটা কাম অলৰেডি কি হৈছে? কৰা হৈ গৈছে, হয়নে? যিটো কাম আগতে কৰা হৈ গৈছে সেইটো আমি কি বুলি ক'ম? অতীত কালত হোৱা বুলি কওঁ, হয়নে নহয়? তাৰপিছত যিটো কাম বৰ্তমান কৰি থকা বুজাব, হয়নে? ক্ৰিয়াটোৱে যদি বৰ্তমান কৰি থকা বুজায় তেতিয়া তাক কি বুলি ক'ম? বৰ্তমান কাল বুলি ক'ম। আৰু যদি কামটো কৰাৰ মানে আগলৈ কামটো কৰাৰ কথা বুজায়, যে এতিয়ালৈকে কামটো কৰা নাই, পিছত কৰিব, ভৱিষ্যতে কৰিব, হয়নে? তেতিয়া আমি কি বুলি ক'ম? তাক ভৱিষ্যৎ কাল বুলি ক'ম। তাৰপিছত চোৱা, 9 নম্বৰত তোমালোকক খালী ঠাই পূৰণ কৰিব দিছে। এই খালী ঠাইখিনিও তোমালোকক এই কালকেইটা ব্যৱহাৰ কৰিয়ে কৰিব দিছে। এতিয়া চাওঁ আহাচোন কি হ'ব। চোৱা, প্ৰথমটোত আছিলে 9 নম্বৰৰ কালি মই গুৱাহাটীলৈ যে কালি মানে কি? এইটো অতীতত হৈ গৈছে, হয়নে? গতিকে আমি কি লিখিম? কালি মই গুৱাহাটীলৈ গৈছিলোঁ। তাৰপিছত ছেকেণ্ডটো আছে কাইলৈ আমাৰ ঘৰলৈ ৰমেন ইয়াতে এইটো খালী ঠাই আছিলে যে কাইলৈ মানে অহাকালি, হয়নে? যে কি হ'ব? আমাৰ ঘৰলৈ ৰমেন আহিব। তাৰপিছত ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে, এইটো হ'ব বৰ্তমান কালৰ। তাৰপিছত 11 নম্বৰত তোমালোকক দিছে যে চেষ্টাৰ অসাধ্য একো নাই, এই কথাষাৰ বহলাই লিখিব দিছে। ঠিক আছে? তো চোৱা, ইয়াতে মই অলপমান লিখি উলিয়াইছিলোঁ যে চেষ্টাৰ অৰ্থ হ'ল বাৰে বাৰে কৰি থকা প্ৰচেষ্টা। বাৰে বাৰে কৰি থকা চেষ্টাৰ ফলত নোহোৱা কামটো নিয়াৰিকৈ কৰিব পৰা হয়। সেয়েহে আমি কোনো কাম নোৱাৰোঁ বুলি এৰি পেলাব নালাগে। তাৰ পৰিৱৰ্তে কামটো সম্পূৰ্ণ কৰিবলৈ বাৰে বাৰে লাগি থাকিব লাগে। বাৰে বাৰে কৰি থকা প্ৰচেষ্টাৰ ফলত আমি যিকোনো কাম হেলাৰঙে কৰি যাব পাৰোঁ। চেষ্টাই যিকোনো কাম নিখুঁতভাৱে কৰাত আমাক সহায় কৰে। কোনো কামত কৃতিত্ব লাভ কৰিবলৈ হ'লে চেষ্টাৰ প্ৰয়োজন। এইখিনি লিখিলে তোমালোকৰ কাৰণে হৈ যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত মই গোটেই পাঠটোৰে প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিলোঁ। এতিয়া এই পাঠটোতে তোমালোকক 2জন মহান ব্যক্তিৰ বিষয়ে দিছে। চাওঁ আহাচোন তেওঁলোক কোন? এজন হৈছে কি? পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ বিষয়ে কি লিখিছে? যে অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰি সুদৃঢ় কৰা লিখকসকলৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা অন্যতম। তেখেতৰ জন্ম হৈছিল 1871 চনৰ উত্তৰ লখিমপুৰৰ নকাৰী নামৰ গাঁৱত। এইখিনি মনত ৰাখিবা। তেখেতৰ দেউতাক আছিল ঘীণাৰাম বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কলিকতাত BA পঢ়ি থাকোঁতে অসমীয়া ভাষা
সাধনাত ব্ৰতী হয়। জোনাকী আলোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল আৰু 1917 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম সভাপতি আছিল। চোৱা, এইটো লাইন খুব ইম্পৰ্টেণ্ট যে কেতিয়া অসম সাহিত্য সভাৰ সভাপতি আছিলে, তেওঁ আছিলে অসমৰ প্ৰথম অসম সাহিত্য সভাৰ সভাপতি আৰু সেই অধিৱেশনখন হৈছিলে 1917 চনত। জাগাটো আছিলে শিৱসাগৰত। ঠিক আছে, এইখিনি তোমালোকে মনত ৰাখিবা। তাৰ পিছত দিছে তোমালোকক সত্যনাথ ব্ৰহ্মচৌধুৰী। জন্ম আৰু মৃত্যুটো দি দিছে। জন্ম হৈছিলে 1908, মৃত্যু হৈছে 1982। সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্ৰতি আগবঢ়োৱা অৱদান অতুলনীয়। নিৰুপমা সৌন্দৰ্য প্ৰতিমাৰ অন্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথি হৈছে কমল কলি। এইটো মনত ৰাখিবা, কমল কলি তেওঁৰ প্ৰথম কবিতা পুথি 1925 চনত প্ৰকাশ হৈছিল। তাৰ পিছত আৱেগ চকুলো নামৰ দুখন পুথি প্ৰকাশিত হৈছিল। 1956 চনত ধুবুৰীত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়াক উদ্বোধক আছিল। 1981 চন আৰু 82 চনত যথাক্ৰমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শোভিত কৰে। মানে এই ব্যক্তিজনে দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। সত্যনাথ ব্ৰহ্মচৌধুৰী প্ৰকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ। তেখেত অতি স্পষ্টবাদী, সুদৃঢ়মনা ব্যক্তি আছিল। তো এইখিনি চোৱা, তাৰপিছত তোমালোকক ইয়াতে জানো আহাত আৰু এজন ব্যক্তিৰ বিষয়ে দিছে। এইজন হৈছে মহৰ্ষি পাণিনি। এতিয়া চোৱা, মহৰ্ষি পাণিনিয়ে অষ্টাধ্যায়ী নামে সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰে। এইটো খুব ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। অষ্টাধ্যায় কোনে ৰচনা কৰিছিলে? মহৰ্ষি পাণিনি। এই ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথি। জন বেকাছ নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোনপ্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ কৃত্ৰিম ভাষা প্ৰযুক্তি নিৰ্মাণ কৰে। এইখিনি মনত ৰাখিবা। এই প্ৰযুক্তিত যান্ত্ৰিক ভাষা বুলিও কোৱা হয়। ভাষাটো কম্পিউটাৰ জগতত PBNF মানে পাণিনি বেকাছ নৰ্মেল ফৰ্ম নামে জনাজাত। পাণিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ঋণী হৈ থাকিব। গতিকে এইখিনি হৈছে সম্পূৰ্ণ আলোচনা। পাঠটোৰ বিষয়ে প্ৰশ্ন উত্তৰ ধুনীয়াকৈ দি দিয়া হৈছে, আলোচনা কৰা হৈছে। তোমালোকে ভালদৰে পঢ়িবা আৰু কিবা যদি বুজি নোপোৱা থাকে তেতিয়াহ'লে তলত নিশ্চয় কমেণ্ট কৰিবা। ঠিক আছে, তেতিয়াহ'লে এতিয়া এৰো। তোমালোকে ভালদৰে পঢ়িবা দেই। বাই বাই, টেক কেয়াৰ।